ল লাহে 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 আজি ইয়াত উপস্থিত থকা ৰাইজসকল জয় জয়তে আপোনালোকক শ্বহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে শ্বহীদ কুমলী দেৱী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা আমি এখন মাঘৰ নাম কৰিবলৈ যোজনা কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে যাতে আমি পৰিৱেশ সংৰক্ষণ কৰিব পাৰোঁ আৰু এই বাৰ্তাটো যাতে ৰাইজৰ সকলো শ্ৰেণীৰ ওচৰলৈ যায় তাৰে আমি প্ৰয়াস কৰিছোঁ। আৰু দ্বিতীয়তে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক অভিনয়ৰ এটা নতুন প্ৰেৰণা দিবলৈ চেষ্টা কৰিছোঁ। আহকচোন আপোনালোকে আমাৰ এই নাটকখন উপভোগ কৰক। নিজৰ জীৱন বচা গছ পুলি ৰোৱা বৰ পুণ্য কামহে। গছ পুলি ৰোৱা বৰ পুণ্য কামহে। গছ পুলি থাকিলেহে থাকি গছ পুলি লগ লোৱা থাকি লোৱা গছ পুলি এটা লোৱা। জীৱন বচোৱা এই মোৰ নিদিব এইবোৰ মই দিব নোৱাৰোঁ। নিজে কিমান আৰু নিজৰ জীৱন কি তুমি মোক পাগল বুলি ক'লা? তুমি পাগল, তোমাৰ 14 গোষ্ঠী পাগল। কাক পাগল বুলি ক'ব আহিছে? ডেকা বুঢ়া নাচা নকওঁ। কি কৰিবা এই বুঢ়া মানুহটোক মাৰিবা? তুমি সঁচাই পাগল। বৰ বেছি কৈ আছে দেই আপুনি। সঁচা কথা কৈছোঁ। এইজোপা গছ ৰোৱা কিমান পুণ্য কাম কি বুজিবা? বেছি খং উঠে কথা বেয়া হৈ যাব। প্ৰাকৃতিক ভাল পাব নাজানে তোমালোকে। নিজৰ জীৱনটোৰ প্ৰতি মমতা নাই তোমালোকৰ। বৰ বেছি কথা কৈ আছে আপুনি। কি হৈছে চাচোন এই বৰটো কাম বনাই গছ পুলি কোপাল পৰা জেগা বিলাই ফুৰিছে। ইমান যদি ৰুবলৈ মনে আছে ৰুলে হ'ল। আমাক কিয় অশান্তি কৰিব লাগে? হয়তো কি যে কাম কৰে বুঢ়াটো বুঢ়াৰ তাৰ চিগা হ'বলা। যেতিয়া কিবা উল্টো কাম মানুহ গেলাই নবই পায়। বুঢ়া গছ পুলি কোপাল পৰা ৰেডি। তোমালোকে মোক হাঁহিছা। হাঁহা কিমান হাঁহিবা? মনে মনে থাককহে। কোনোটাই আকৌ মোক পাগল বুলি কয়। নকম কহে এজোপা গছ পুলি ৰুবলৈ দিওঁতে যদি তুমি মোক পাগল বুলি কোৱা মই নকম ক। এজোপা গছৰ মূল্য কিমান তোমালোকে জানা? ধ্বংস কৰিব জানা, মূল্য নাজানা। বেছি কথা কৈ আছে আপুনি। বৰ বেছি কয়। কিমান পক্ষীকুলে গছৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে। আমাক কিমান উপকাৰ কৰি আছে তোমালোকে কি জানিবা? নালাগে আমাক পুণ্যডাল। নালাগে আমাক পুণ্য। এই নিজে কিমান পুণ্য কৰে কৈ থাকক। নালাগে আমাক পুণ্য। হ'ব দিয়া যাওক আপুনি আপতে যাওক। এই বুঢ়া মানুহজনে তোনে কিয় অপমান কৰিছে? কৰিলো জানিবা তাতে তো কিডাল লয়। কিডাল হলো বেছি উস্তাদি হৈছে তোৰ। কচোন কি কৰ মিলাজ কৰোবাৰ বাটে পাতে কুকুৰে কাজিয়া কৰি আছো যে। চাওকচোন বাইদেউ ইহঁতেনো এনেকৈ কাজিয়া কৰিব লাগে নে? ডেকাগিৰি দেখুৱাইছে। কাজিয়া নকৰিম ইহঁতক। ঠিকে কৈছে মই পাগল। কিন্তু তহঁতে বৰাৰ দৰে মই এই মাথা পাগল নহয়। প্ৰকৃতিৰ পাগল। গছ বনানে ভৰপূৰ এখন পৃথিৱী বনোৱা হেঁপাহত পাগল। তহঁতেনো বাৰু এই মানুহটোকনো পাগল বুলি ক'ব লাগে নে? নিজেতো ভাল কাম এটা কৰিব নোৱাৰে আনে কৰিলে পাগল বুলি আহা নাপায় নহয় বয়সস্থ মানুহ। বিচাৰ হ'ব আজি ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব। কিডাল বিচাৰ কৰিবি? নেৰিবি মুঠতে আজি বিচাৰ হ'বই লাগিব। তই কি দুইফালে তালি বজাইছ? ডাঙৰ মানুহে যদি পাৰ্টি খলাব পাৰে মই সৰু মানুহটো কিয় চাইড খলাব নোৱাৰিম? মই নালাগে একো বিচাৰ কৰিবলৈ। যিদিনা ইহঁতে বুজি পাব এজোপা গছৰ মূল্য সেইদিনা পৰা মোক ইহঁতে পাগল বুলি নাহে। ককাইদেৱে ঠিকে কৈছে। গছ গছনি থাকিলেহে আমি থাকিম। বিশুদ্ধ বায়ু খোৱা খাদ্য এইবোৰতো গছে আমাক দিছে। গছ গছনি থাকিলেহে আমি থাকিম। হয়তো আকৌ যেতিয়া ফ'ৰ লেন ৰাস্তা বনাবলৈ বাটৰ কাষৰ ডাঙৰ গছবোৰ
চৰকাৰে কাটি পেলোৱাৰ খবৰ পাইছিল। এয়া মানুহজনে 4 দিনমান নোখোৱাকৈ জুপুকা মাৰি বহি আছিল। গছ গছনিবোৰ কটা দেখিলে মোৰ বুকুখন বৰ বিষায়। প্ৰয়োজনত গছ কাট, কিন্তু এজোপা কটা আগতে দুজোপা ৰুই লচোন। ককাইদেৱে ঠিকে কৈছে, গছ গছনি থাকিলেহে আমি থাকিম। কিতাপতো লিখা আছে, এই মানুহজনে নিজে ঘৰত গছ পুলি বনাই ৰাইজক বিলায় আৰু নিজেও ৰুৱে। কিমান যে সমাজ সেৱা কৰি আহিছে। আমি তেখেতক প্ৰেৰণাহে দিব লাগে। মহাপুৰুষজনেও শাস্ত্ৰত লিখি থৈ গৈছে, 1 বৃক্ষ 10 পুত্ৰ, এজোপা গছ 10টা পুত্ৰৰ সমান। গছ নহ'লে আমি অক্সিজেন পাম কৰোঁ। বিষাক্ত গেছবোৰে যদি আমাক গছে নিয়ন্ত্ৰণ নকৰে, আমিবোৰ দেখোন মৰিয়ে থাকিম। খৰাং হ'ব, ধুমুহা হ'ব, বিভিন্ন বেমাৰে আমাক আৱৰি ধৰিব। মোৰ বেছি পঢ়া শুনা নাই, যিখিনি জানো তাকেহে কৈছে।